আসসালামু আলাইকুম নমস্কাৰ মই মমতাজে আপোনালোকক স্বাগতম জনালোঁ মোৰ এটি অন্য ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে তেনেহ'লে বলকচোন আজি যাওঁ আমাৰ মৌ বন্ধাত অনুষ্ঠিত হৈ থকা 94 সংখ্যক শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন তালৈ বুলি আৰু এয়া ওলালোঁ আমি সকলো একেলগতে যিহেতু অকলে গৈ ভাল নালাগে সেইকাৰণে ভাবিলোঁ সকলো একেলগতে যাওঁ আৰু এয়া ইহঁতৰ দোকান পোৱাৰ লগে লগে আৰম্ভ হৈয়ে যায় আৰু পেহীহঁতো এয়া গ'ল আগে আগে আমি গ'লোঁ পিছে পিছে আৰু ৰাস্তাত যে ইমানেই ভিৰ আছিলে ন আপোনালোকক কি ক'ম এক বুজাব নোৱাৰা ভিৰ যিকণ ৰাস্তা আমাৰ ঘৰৰ পৰা মানে মৌ বন্ধা পাওঁতে লাগে 10 মিনিট সেইকণ ৰাস্তা আজি গৈ পাওঁতে লাগিছে প্ৰায় 2 ঘণ্টা ওচৰা-ওচৰি তেনেহ'লে ভাবক কিমান ভিৰ হৈছে আৰু এটা কথা হ'বই নহয়নে বাৰু কাৰণ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে চাবলৈ বুলি আৰু এয়া এওঁলোকক চাওকচোন ৰাস্তাতে গাড়ী নোপোৱাৰ কাৰণে বহি আছে দেখি বেয়াও লাগিছে কিন্তু কি কৰিব উপায়ো নাইকিয়া হৈছে গাড়ীবোৰৰো যিহেতু ট্ৰেফিক জাম হৈছে ৰখাবও নোৱাৰে য'তে ত'তে আৰু এয়া চাওকচোন মানুহৰ ইমান ভিৰ নহয় আৰু এয়া অৱশেষত গৈ পালোগে 94 সংখ্যক শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ইমানেই মানুহৰ ভিৰ কি ক'ম গৈ পায়ে আমাৰ বাইহঁতে প্ৰথমে কৰি লৈছে পেট পূজা যিহেতু ঘৰৰ পৰা আহোঁতে লৰালৰি হ'ল আৰু সোনকালে ওলোৱা হ'ল সেইকাৰণে সিহঁতৰ ভোক লাগিছে এইফালে প্ৰথমে চুইট কৰ্ণ খাই ল'লে আৰু এয়া চাওকচোন চাৰিওফালৰ পৰিৱেশ ইমান ভাল লাগিছে ন কি ক'ম যিহেতু মানুহৰ যথেষ্ট সংখ্যক ভিৰ আছিলে সেইটো কাৰণে ভালো লাগে নহয়নে বাৰু মানুহৰ ভিৰ হৈ থাকিলে আৰু চাগে কিমান দূৰ দূৰণিৰ পৰা আহিছে মানুহ এই সংঘৰ অধিৱেশনলৈ বুলি আৰু কিমান দিনৰ পৰা চাগে সপোনো দেখি আছিলে আৰু এয়া আমাৰ মাইকী মানুহৰ দুৰ্বলতাসমূহ মানে আমি এনেকুৱা কিবা কিবি বস্তু দেখিলে আমাৰ কি লওঁ কি নলওঁ লাগে আৰু এয়া চাওকচোন ৰংঘৰটো ইমান ধুনীয়াকৈ বনাই থৈছিলে আৰু ভিডিঅ' এটা নকৰি নোৱাৰিলোঁ সংখ্যক মানে ইমানেই এটা ডাঙৰ এৰিয়াত পাতিছিলে নহয় আপোনালোকক কি ক'ম আপোনালোকে মানে কম সময়ত ঘূৰি শেষ কৰিব নোৱাৰে তাকেয়া আমি আৰু ওলালোঁ হাততে বাদাম ভাগ লৈ লৈ বাদাম খাই খাই আমি তিনিওজনীয়া ওলালোঁ বোলো গোটেইখন এপাক এপাক চাই আহোঁ যিহেতু ঘৰৰ ওচৰতে হৈছে নগ'লেও বেয়া লাগে নহয়নে আৰু যিদিনাখনিৰ পৰা গম পাইছিলোঁ হ'ব বুলি সেইদিনাখনিৰ পৰা মনত বহুত আশা আছিলে আৰু এয়া ডাষ্টবিনটো ইমান ধুনীয়াকৈ বনাই দিছে আৰু এয়া চাওকচোন মিলনৰ তীৰ্থ বুলি এনেকৈ বনাই দিছে আচলতে ইমান বিশেষ গম নাপালোঁ কিন্তু যিহেতু আমি বাহিৰৰ পৰাই চালোঁ ন ভিতৰত আচলতে মানে মানুহ থকা দেখিলোঁ আচলতে যিসকল ব্যক্তি আহিছে তেওঁলোকৰ কাৰণে চাগে থাকিবৰ কাৰণে ব্যৱস্থা কৰিছে নেকি দেই কিমান দূৰ হয় কিমান দূৰ নহয় নাজানো কিন্তু মই অনুমানহে কৰিছোঁ আৰু এইটো চাওকচোন কিবা সঞ্জীৱনী প্লেণ্ট ব্লেয়াৰ নাম এইটো আচলতে পানীত এনেকৈ তিয়াই দিলে সজীৱ হৈ উঠে মই আগতে দেখা নাই কিন্তু দেই আজি প্ৰথমহে দেখিলোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি থৈ দিওঁ কিন্তু অনাহে নহ'ল পাই কাৰণ ক'ব নোৱাৰি যদি ঘৰলৈ আনি আকৌ যদি এনেধৰণে সজীৱ হৈ নুঠে আকৌনো আপুনি কৈ দাদাজনক বিচাৰি যাব সেইকাৰণে অনা নহ'ল আৰু চাই গুচিহে আহিলোঁ আৰু এয়া চাওকচোন ইমান আটক ধুনীয়াকৈ সজাই থৈছিলে আপোনালোকক কি ক'ম নানা ধৰণৰ সাজ পোছাকৰ পৰা লৈ আপোনাক কি নালাগে মানে ইমানেই ধুনীয়া ধুনীয়া তাত বস্তু আছে মুগা আচাৰৰ পৰা লৈ এইফালে ফল্ডিং টেবুলৰ পৰা লৈ সৰু সৰু ল'ৰা ছোৱালীৰ ফ্ৰক মুগা ফ্ৰক আৰু চাদৰ মেখেলা আৰু এয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া ফ্ৰকবোৰ ওলমাই থৈছে ন কি ক'ম আৰু এইযোৰ চাওকচোন মেখেলা চাদৰযোৰ ইমান মৰম লাগিছিলে কিন্তু কি ক'ব হাতত যিহেতু সময়ো নাছিলে বেছি দেৰি কৰিবও নোৱাৰোঁ আকৌ ঘূৰি যোৱাৰ কথাও আছে নহয়নে সেইকাৰণে আৰু দৌৰা দৌৰিকৈ এনেকৈ চালোঁ মেখেলা চাদৰবোৰ একদম দেখি মনটো ভাল লাগি গৈছে কোনযোৰ ল'ম কোনযোৰ নল'মহে লাগিছে উপায় নাই আৰু তেনেকৈ চাই এয়া গুচিহে আহিলোঁ সেয়া আমি গৈ আছোঁ কিন্তু আমাৰ চকু দোকানবোৰতহে আৰু এনেকুৱা পৰিৱেশ পৰিস্থিতিত মানুহ যাবও লাগে নহয়নে তেতিয়াহে বহুতো অভিজ্ঞতা হয় সেইকাৰণে ভাবিলোঁ নাই আজি যাওঁ যিহেতু বহুত দিনৰ সপোনো আছিলে মানে যেতিয়াৰ পৰা ইয়াত অনুষ্ঠিত হ'ব বুলি গম পাওঁ তেতিয়াৰ পৰাই আমাৰ মন গৈ আছিলে আহিবলৈ মানে যেতিয়াই হ'ব তেতিয়াই বোলে এপাক যাম আৰু যিহেতু সকলো সময়তে সময় সুবিধা নিমিলে এইকেইদিন দুদিন ধৰি সুবিধা নাপালোঁ আহিবলৈ বুলি কিন্তু আজি যিহেতু সময় সুবিধা মিলিলে ভাবিলোঁ নাই গৈ আহোঁ আৰু এয়া ইহঁতৰ ইমান ঠাণ্ডাখনতো আইচক্ৰীম খাব লাগে চাওকচোন আৰু এইফালে ভাইটিটোৱে চানা বনাই আছিলে ইমান ধুনীয়াকৈ বনাই আছিলে দেখি মানে নোলোৱাকৈ থাকিবই নোৱাৰিলোঁ তাকে আমি সকলোৱে এভাগ এভাগ চানাও লৈ ল'লোঁ চানাও এয়া হাতত লৈলে বাকী যিখিনি মানে আমি জেগা চোৱা নাই তালৈ বুলিয়ে ওলালোঁ যিহেতু আপোনালোকক কৈছোঁৱে যে বহুত ডাঙৰ এৰিয়াত এটা পাতিছে মানে আৰু এয়া চানা ভাগো চাওকচোন আৰু এইটো জানেনে পাজল কিবা এনেকুৱা ভুলভুলীয়া টাইপ হয় আপুনি সোমোৱা ৰাস্তাটোহে দেখিব কিন্তু আপুনি কোনফালেদি ওলাব আপুনি নিজেও ধৰিব নোৱাৰে কিন্তু আমাৰো সোমাই ঘূৰি থাকিবলৈতো হাতত সময় নাই দেৰিও হৈ আছে সেইটো কাৰণে আমি চালোঁহে আৰু দেখিছোঁ মানে মানুহবোৰে ওলাবলৈ ৰাস্তা পোৱা নাই হ'লেও ঘূৰি আছে শেষত গৈ ওলাই গৈ আৰু তাকে এনেধৰণে চাই ল'লোঁ আকৌ সোমালে বহুত সময় ইফালেও গুচি যাব চাই মেলি লৈ এয়া কিবা কিবি অকণ লৈ ল'লোঁ যিহেতু সকলোৰে সৰু সৰু ল'ৰা ছোৱালী আছে সেইটো কাৰণে কিবা কিবি অকণ ইফালে মামীও লৈ আছে বায়ো ল'লে মই ল'লোঁ কিবা কিবি লৈ এয়া আৰু আগলৈ বুলি গ'লোঁ
যিহেতু কৈছোঁৱে যে ঘৰৰ পৰা আহোঁতে লৰালৰি হ'ল, খোৱাই নহ'ল একো, সেইকাৰণে পেট পূজাটো কৰিয়ে ল'ম, ভোকতো থাকিব পৰা নাই। সেইটো কাৰণে আমি সকলোৱে এনেকৈ খাই ল'লোঁ। খাই মেলি লৈ আৰু কি কৰিব, আকৌ দৌৰাদৌৰি হৈছে। এইফালে এয়া চাওকচোন ইমান ধুনীয়াকৈ সজাই আছে। আচলতে বহুতো মানুহ নিজৰ জীৱিকাৰ কাৰণেও আহে নহয়নে, কাৰণ সকলোৰে এখন এখন ঘৰ সংসাৰ আছে, চলাব লাগে। ইয়াত আচলতে দোকান দিলে 2 পইচা ইনকামো হ'ব, ঘৰ সংসাৰো চলাব পাৰিব। আৰু ইমানেই মানুহৰ ভিৰ, ইজনী আমি হাত ধৰি লৈছোঁ, নহ'লে আকৌ হেৰাই গ'লে লাগিব লেঠা। আৰু যিহেতু তাত 2-3 মিনিটৰ মূৰে মূৰে এনাউন্সমেণ্ট কৰি আছে, কোনোবা নহয় হেৰাইছে, কোনোবা হেৰাইছে। সেইটো কাৰণে আমি দুয়োজনীয়ে মানে ইজনী হাত ধৰি ধৰি এনেকৈ আহি আছোঁ। আৰু এটা কথা কি জানেনে, আমি যাওঁতে যিমান ভিৰ আছিলে ন, আমি ঘূৰি অহাৰ সময়ত কিন্তু তাৰ 3 গুণ ভিৰ। আচলতে যিহেতু ট্ৰেফিক জাম হৈ আছে ন, মানুহবোৰ ঘৰৰ পৰা চাগে ওলাইছেও দেৰিকৈ, আৰু ইয়াত আহি পাওঁতেও দেৰি হৈ গ'ল। সেইকাৰণে আমি যোৱাতকৈ অহাৰ সময়তহে কিন্তু মানুহৰ হেমাগেম বহুত বেছি, মানে যথেষ্ট সংখ্যক ভিৰ। আৰু এয়া ওলাই আহি চাওকচোন বাহিৰৰ পৰিৱেশ, মানে ৰাস্তাত এয়া অৱস্থা। আৰু ইফালে ইয়াত পুলিচেও পূৰা মানে হেৰি কৰি আছে, আৰু গাড়ীবোৰ ইফালে যাব দিছে, মানুহ পাৰ কৰিবলৈ দিছে। আৰু আমিও ফাইনেলি উঠিলোঁ এখন গাড়ীত। গাড়ীখনত কি ক'ব, একদম পান জপা দি মানুহ জাপিছে, কিন্তু উপায়ো নাই, কি কৰিব, গাড়ীও নাই। আৰু মানুহবোৰৰ যিহেতু সোনকালে ঘৰ পাবগৈ লাগে, কোনে বা ঘৰত কাক থৈ আহিছে, সকলোৰে ঘৰলৈ চিন্তা। সেইকাৰণে সকলোৱে আৰু উপায় নোহোৱাত এনেকৈ উঠিয়ে ঘৰলৈ বুলি অৱশেষত গৈ পালোঁগৈ। কিন্তু বিৰাট ভাল লাগিলে আজিৰ অভিজ্ঞতা, যিহেতু ইমান ওচৰতে হৈছিলে, নগ'লেও মনটো বেয়া লাগি থাকিলেহেঁতেন। সেইটো কাৰণে গৈও আহিলোঁ, আৰু আজি মনটো কিন্তু বিৰাট ভাল লাগিছে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই। আকৌ পুনৰ লগ পাম মোৰ অন্য এটি ভিডিঅ'ত। ধন্যবাদ।